সকলোৱে মোক সুধি থাকে যে মই চুলিৰ যত্ন কিদৰে লওঁ। চুলিৰ যত্নৰ বাবে মই ঘৰতে ৰুই লৈছোঁ এল'ভেৰা জেলৰ গছ। এয়া এল'ভেৰাৰ 2টা পাত ছিঙি লৈছোঁ। অকণমান সময় থৈ দিছোঁ যাতে ইয়াৰ পৰা যিটো হালধীয়া পানী ওলায় জেল ধৰণৰ সেইটো নিগৰি যায়। এতিয়া মই ইয়াৰ বাকলি গুচাই ল'ম। বাকলি গুচাই জেলখিনি উলিয়াই লৈছোঁ। লগত দিম মই ভিটামিন ইৰ 2টা কেপচুল। মই 4টা দিম আজি, কাৰণ মোৰ চুলিখিনি অকণমান দীঘল। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব। ভিটামিন ই কেপচুল য'তে ত'তে আপোনালোকে ফাৰ্মাচীত পাই যাব। এইখিনি ধুনীয়াকৈ উলিয়াই এনেকৈ মই পিচি ল'লোঁ। অকণমান ফেন হৈ যায়। আচলতে আমি ৰিয়েলটো ইউজ কৰিছোঁ কাৰণে গোটা গোটাও মাজে মাজে থাকি যায়। গুৰিৰ পৰা আগলৈকে ভালকৈ লগাব, 40 মিনিট ৰাখি তাৰপাছত যিকোনো কেমিকেল ফ্ৰী শ্বেম্পুৰে ধুই দিব। এয়া মই ৰেডি। আইমি বৰুৱাৰ এই ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও নিশ্চয় নিজৰ চুলিৰ কাৰণে এনেদৰে যতন ল'ব পাৰে। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো।